ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং বৰ্তমান চলি আছে আৰু এই ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং হৈছে আপোনাৰ 1 এপ্ৰিল 2023 পৰা মাৰ্চ 31 2024 যিটো পিৰিয়ড আছে যিটো ফাইনেন্সিয়েল ইয়েৰ হয় সেই পিৰিয়ডটোৰ ভিতৰত যিকোনো ইনকাম যিকোনো ট্ৰানজেকশ্যন যদি আপোনাৰ হৈছে সেইখিনি আপুনি ৰিপৰ্টিং কৰিব এই সময়ছোৱাত আৰু ইয়াৰ ডেটটো আপোনালোকে মনত ৰাখিব জুলাই 31 2024 এই ডিউ ডেট হৈছে ফৰ এভৰি ইণ্ডিভিজুৱেল যাৰ অডিট কৰিবলগীয়া নহয় অডিট কৰা সকলৰ ডিউ ডেট পিছত আছে তো এতিয়া কোনবোৰ ব্যক্তিসকলে এই ৰিটাৰ্ণ ফাইলিংটো কৰা মেণ্ডেটৰী হৈ পৰিছে ফাৰ্ষ্ট অফ অল আই উড লাইক টু চি চেলাৰী ইনকাম যাৰ চেলাৰী আহে কণ্ট্ৰেকচুৱেল হওক বা পাৰ্মানেণ্ট এমপ্লয়িৰ যিটো চেলাৰী তেওঁলোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো কৰাটো খুবেই দৰকাৰী এতিয়া যিসকল পাৰ্মানেণ্ট এমপ্লয়ি তেওঁলোকে জানেই যে চেলাৰী যেতিয়া আহে তেতিয়া টিডিএছটো কাটি আহে বা কণ্ট্ৰেকচুৱেল হিচাপেও যদি আপোনাৰ যিটো বেচিক এক্সামশ্যন লিমিট হওক বা বেচিক টেক্সেবল লিমিট যিটো আছে তাতকৈ যদি এক্সিডিং হৈছে তেন্তে এমপ্লয়াৰৰ এইটো দায়িত্ব যে আপোনালোকৰ টিডিএছ কাটিহে চেলাৰীটো দিব লাগে টিডিএছটো যিহেতু কাটিছে তো ইনকাম টেক্সে অলৰেডি গমেই পাই যায় যে আপুনি এনেকুৱা এটা ইনকাম আপুনি আমুকটোৰ চ'ৰ্চৰ পৰা আপুনি পাইছে তো সেইটো কাৰণে এইটো মেণ্ডেটৰী হৈ পৰে যে আপুনি ফাইলিংটো কৰাটো খুবেই দৰকাৰী আৰু এটা কথা যেতিয়া আপুনি চেলাৰী পাইছে টিডিএছটো কাটি পাইছে তো সেই বস্তুটো আপুনি ক্লেইম কৰিবলৈ হ'লে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিবই লাগিব তেতিয়াহে আপুনি সেই টিডিএছ এমাউণ্টটো ক্লেইম কৰিব পাৰিব বা ৰিফাণ্ড ল'ব পাৰিব আৰু ৰিফাণ্ডটো সেই তেতিয়াহে হয় যেতিয়া হিচাপতকৈ বেছি আপোনাৰ টিডিএছটো কাটি থৈছে সেইটো ৰিটাৰ্ণ ফাইলিং কৰোঁতেহে গম পোৱা যায় যে আপোনাৰ একচুৱেল টেক্সেবল কিমান হ'ব লাগে আৰু কিমান অলৰেডি কাটি থৈছে সেই কেলকুলেশ্যনটো সেই তেতিয়াহে কৰিব পৰা যায় যেতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো কৰে আৰু তাত যদি গম পোৱা যায় যে আপোনাৰ হিচাপতকৈ বেছিকৈ কাটি থৈছে তেন্তে ইউ আৰ এলিজিবল টু গেট দি ৰিফাণ্ড এতিয়া কণ্ট্ৰেকচুৱেল এমপ্লয়িৰ কথা কৈছিলোঁ তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকৰ কোনো টিডিএছ নাকাটে তো মোৰতো কোনো দৰকাৰ নাই ৰিটাৰ্ণ ফাইলিং কৰিবলৈ কিন্তু তেনেকুৱা কথা নহয় ৰিটাৰ্ণ ফাইলিংটো এটা জেনুইন গভৰ্ণমেণ্ট ইনকাম ডকুমেণ্ট হয় আপোনাৰ কাৰণে যেতিয়া ভৱিষ্যতে আপুনি ক'ৰবাত মানে যিকোনো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যেনেকুৱা বেংক হওক বা অন্যান্য কিবা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হওক সেই তাৰ পৰা যদি আপুনি লোন ল'ব বিচাৰে তেওঁলোকে প্ৰথমতে এইটো ডকুমেণ্টে বিচাৰে বেংকে মানে এইটো ডকুমেণ্ট এইটো কাৰণে বিচাৰে কাৰণ বেংকে জানিব বিচাৰে যে আপুনি যেতিয়া এটা লোন ল'ব সেই বেংকটোৰ পৰা বেংকৰ যিটো লোনৰ যিটো EMI থাকে সেইটো আপুনি সময়মতে ঘূৰাই দিব পাৰিব নাই সেইটো সেই তেতিয়াই গম পাব যেতিয়া আপোনাৰ ইনকামটো দেখা পাব আৰু ইনকাম দেখা পাবলৈ হ'লে আপোনাৰ জেনুইন গভৰ্ণমেণ্ট ডকুমেণ্ট যিটো আছে সেইটো হ'ল ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং সেইটোৰ যোগেদিয়ে আপোনাৰ বেংকে গম পাব যে য়েছ ইউ আৰ এলিজিবল ফৰ দি লোন এণ্ড ইউ কেন ৰিপে উইদিন দি ডিউ ডেটছ সেইটোৱে কথা নেক্সট ক'ব বিচাৰিছোঁ বিজনেছ ইনকাম যিসকলে বিজনেছ কৰি আছে মানে তেওঁলোকে 1 এপ্ৰিল 2023 পৰা মাৰ্চ 31 2024 লৈকে সেই গোটেই পিৰিয়ডটোত কিমান ট্ৰেনজেকশ্যন কৰিছে কি লাভ কৰিছে সেইটো এটা কেলকুলেশ্যন কৰি তেওঁলোকে ৰিপৰ্টিং কৰাটো খুবেই দৰকাৰী যিসকল কণ্ট্ৰেকচুৱেল ছাৰ্ভিচত আছে এনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ লগত কণ্ট্ৰেক্ট হিচাপে টাই আপ আছে তেওঁলোকে জানে যে যেতিয়া তেওঁলোকে ফিজটো হওক বা যিটো ৰেভিনিউ আহে সেইটো টিডিএছ কাটি আহে সেই টিডিএছটো এমাউণ্ট ক্লেইম সেই তেতিয়াহে কৰিব পাৰিব যেতিয়া ৰিটাৰ্ণ ফাইলিং কৰিব পাৰিব আৰু যিহেতু টিডিএছটো কাটি আহে মই অলপ আগত কৈছিলোঁ যে টিডিএছটো কাটি আহিলে অলৰেডি গভৰ্ণমেণ্টে গমেই পাই যায় যে আপোনাৰ সেই এটা চ'ৰ্চটোৰ পৰা আপোনাৰ এটা ইনকাম জেনেৰেট হৈছে আৰু সেই গতিকে আপোনাৰ মানে ৰিটাৰ্ণ ফাইলিং কৰাটো মেণ্ডেটৰী আৰু যদি নকৰে তেতিয়া মানে ন'টিচ আহি যাব যে আপোনাৰ এনেকুৱা ইনকাম চ'ৰ্চ এটা দেখাইছে আপুনি ৰিটাৰ্ণ ফাইলিং কিয় কৰা নাই তো সেইকাৰণে আপুনি এই ডিউ ডেটটোৰ ভিতৰত ৰিটাৰ্ণ ফাইলিংটো কৰাটো খুবেই দৰকাৰী এতিয়া বিজনেছ ইনকামৰ যিটো টেক্স হয় এই টেক্সটো কেলকুলেট কৰাৰ দুটা টেকনিক আছে দুটা উপায় আছে যিটো হ'ল যদি আপুনি অনলাইন ট্ৰেনজেকশ্যন কৰিছে কমপ্লিটলি অনলাইন তেওঁলোকৰ কাৰণে যিটো গ্ৰছ ৰিচিপ্ট হয় গ্ৰছ ৰিচিপ্টৰ আপ টু মিনিমাম 6% তেওঁলোকে নেট প্ৰফিট দেখাব পাৰে মানে হ'ল যিটো এনুৱেল ইনকাম সেই এনুৱেল ইনকামটোৰ ওপৰতহে স্লেব বেচিছত টেক্সটো কেলকুলেট হ'ব আৰু যদি আপোনাৰ অনলাইন ট্ৰেনজেকশ্যন নহয় কেছত ডিল কৰে তে তেওঁলোকৰ কাৰণে মিনিমাম 8%হে নেট প্ৰফিট শ্ব' কৰিব পাৰিব আৰু যিটো মানে এনুৱেল ইনকাম হৈ পৰে আৰু তাৰ ওপৰত টেক্স লেভত মানে আপোনাৰ টেক্স কেলকুলেশ্যন হ'ব আৰু যদি 6% 8%তকৈ বোলে কমত হৈছে আপোনাৰ বোলে নেট প্ৰফিট তেন্তে অবভিয়াছলি সেইটো চাবৰ কাৰণে অডিট কৰাটো খুবেই দৰকাৰী আৰু অডিট কেছ যদি হয় তেনেহ'লে এইটো 31 জুলাইত আপোনাৰ ৰিটাৰ্ণ ফাইলিং কৰাটো দৰকাৰী নহয় আপোনালোকে পিছতো কৰিব পাৰিব তাৰ ডিউ ডেট বেলেগ আছে এটা বিজনেছৰ লগতে মোৰ আৰু এটা কথা মনত পৰিছে যিসকল ব্যক্তিয়ে ৰেণ্টত দিয়ে প্ৰপাৰ্টি যিকোনো প্ৰপাৰ্টি হওক বা মেচিনাৰী হওক তেওঁলোকে যেতিয়া ৰেণ্ট ৰেভিনিউটো পায় আৰু এনেকুৱা এটা জেগাত মানে ৰেণ্ট দিছে যিটো মানে ৰেণ্ট ৰেভিনিউ পাওঁতে টিডিএছ কাটি পায়
তো তেনেকুৱাবোৰ ক্ষেত্ৰত অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টে গম পায় যে আপুনি ৰেণ্টৰ যোগেদি এটা ইনকাম আপুনি পাই আছে আৰু সেইটো কাৰণে আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই দৰকাৰী হৈ পৰে। এতিয়া আৰু এটা কথা, তেনেকুৱা এটা ভাল অৰ্গেনাইজেশ্যনৰ লগত যদি টাই আপ আছে তেতিয়া আপুনি জানেই যে আপোনাৰ যিটো ৰেণ্ট আহে সেইটো TDS কাটি আহে। আৰু ছেইম অথৰিও কৈছোঁ যে TDS ক্লেইম কৰিব হ'লে আপুনি ডেফিনেটলি ৰিটাৰ্ণ ফাইলিং কৰিব লাগিব, তেতিয়াহে আপুনি সেই ক্লেইম কৰিব পাৰে TDS এমাউণ্টটো বা ৰিফাণ্ড ল'ব পাৰে যদি হিচাপতকৈ বেছি কাটি থৈছে। তো সেইটোৱে কথা। নেক্সট আই উড লাইক টু চে চেল অফ প্ৰপাৰ্টি, ইকুইটি শ্বেয়াৰ্ছ, মিউচুৱেল ফাণ্ডছ এইবিলাক। এতিয়া মানে 1 এপ্ৰিল 2023 পৰা মাৰ্চ 31, 2024লৈকে এই গোটেই পিৰিয়ডটোৰ ভিতৰত যদি আপুনি প্ৰপাৰ্টি চেল কৰিছে বা পাৰ্চেছ কৰিছে, ঘৰ বেচিছে, মাটি বেচিছে বা ফ্লেট কিনিছে বেচিছে, এনেকুৱাবোৰ যদি কৰিছে বা হ'ল ইকুইটি শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডৰ লগত যদি ট্ৰেনজেকশ্যন কৰিছে, কিনিছে বেচিছে, এই গোটেই পিৰিয়ডটোৰ ভিতৰত যিখিনি এনেকুৱা ট্ৰেনজেকশ্যন আছে এই গোটেই ট্ৰেনজেকশ্যনবোৰক কেপিটেল গেইন বুলি জনা যায়। ইয়াৰে লাভৰ যিটো পৰিমাণ থাকে সেইটো কেপিটেল গেইন হয় মানে। তো সেই গোটেই ট্ৰেনজেকশ্যনটো আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰোঁতে ৰিপৰ্টিং কৰাটো খুবেই দৰকাৰী, কাৰণ অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত এইবিলাক তথ্য থাকেই। এতিয়া অলৰেডি তথ্যখিনি জনাৰ পিছত যদি আপুনি ফাইলিং নকৰে তেন্তে ন'টিছ ছাৰ্ভ কৰিব তেওঁলোকে। তো সেইবোৰ ছিটুৱেশ্যন যাতে নাহক, তো সেইটো কাৰণে ৰিটাৰ্ণ ফাইলিংটো সময়মতে কৰাটো খুবেই দৰকাৰী। এতিয়া যিসকল ব্যক্তিয়ে ইকুইটি শ্বেয়াৰ মিউচুৱেল ফাণ্ডৰ লগত ট্ৰেনজেকশ্যন কৰে তেওঁলোকে জানে যে ডিভিডেণ্ড পায়। তো ডিভিডেণ্ড এমাউণ্টটো এটা চাৰ্টেন এমাউণ্ট যেতিয়া ক্ৰছ কৰে সেই এমাউণ্টটো ক্ৰছ কৰোঁতে TDS ডিডাক্ট কৰিহে পায়। তেতিয়া একে কথা, সেই TDSটো ক্লেইম কৰিব হ'লেও আপুনি ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই দৰকাৰী। এতিয়া বিভিন্ন কাৰণত আপোনালোকে ফৰেইন কাৰেঞ্চি কিনিবলগীয়া হয়। এতিয়া আপুনি ফুৰিব গৈছে ছাপ'জ, তেতিয়া ফৰেইন কাৰেঞ্চি কিনিবলগীয়া হয়, বা কোনোবা যদি পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আপোনালোকে ফৰেইন কাৰেঞ্চি কিনিবলগীয়া হয়, বা অন্যান্য কিছুমান ট্ৰেনজেকশ্যন যিটোৰ কাৰণে আপুনি ইণ্ডিয়ান কাৰেঞ্চিৰ পৰা কনভাৰ্ট কৰিবলৈ কাৰণে ফৰেইন কাৰেঞ্চি কিনিবলগীয়া হয়, মানে সেই স্পেচিফিক কাণ্ট্ৰিত যিটো কাৰেঞ্চি চলি আছে সেইটো কাৰেঞ্চিলৈ কনভাৰ্ট কৰিবৰ কাৰণে। তো তেনেকুৱাবোৰ ক্ষেত্ৰতো এটা ট্ৰেনজেকশ্যন যিহেতু হয়, তো সেই ট্ৰেনজেকশ্যনটো অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টে গম পাই যায়। তো তেনেকুৱাবোৰ ক্ষেত্ৰত আপুনি মানে ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই দৰকাৰী, নহ'লে একেই ন'টিছ আহিব যে আপোনালোকে এনেকুৱা এটা ট্ৰেনজেকশ্যন কৰিছে আৰু তেওঁলোকে এইটো বিচাৰিছে যে আপোনালোকৰ ইনকাম চ'ৰ্চ কি, আৰু ইনকাম চ'ৰ্চ সেই তেতিয়াহে গম পোৱা যাব যেতিয়া আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব। এতিয়া কেছ ট্ৰেনজেকশ্যন যদি কৰিছে, উইথড্ৰৱেল বা ডিপ'জিট কৰিছে, সেইটোৰ এটা চাৰ্টেন লিমিট আছে। সেই লিমিটটো ক্ৰছ কৰাৰ পিছত ইনকাম টেক্স ডিপাৰ্টমেণ্টক ৰিপৰ্ট কৰিবলগীয়া হয় বেংকসকলে। তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনালোকৰ মানে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাটো মেণ্ডেটৰী হৈ পৰে। আৰু হ'ল ক্ৰেডিট কাৰ্ড পে'মেণ্ট। এতিয়া কেছ ট্ৰেনজেকশ্যনৰ নিচিনা ক্ৰেডিট কাৰ্ড পে'মেণ্টটো যদি আপোনাৰ যিটো থ্ৰেছৰ লিমিট ফিক্স কৰা আছে সেইটোতকৈ যদি বেছি হৈ পৰিছে, তেন্তে তেনেকুৱাবোৰ ক্ষেত্ৰতো ইনকাম টেক্স ডিপাৰ্টমেণ্টক বেংকে ৰিপৰ্ট কৰিবলগীয়া হয়। তেতিয়া বেংকে যেতিয়া ৰিপৰ্ট কৰিব তেতিয়া অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টে গম পাই যাব যে আপুনি এনেকুৱা ক্ৰেডিট কাৰ্ডৰ কাৰণে আপুনি ইমানখিনি টকা আপুনি খৰচা কৰিছে। চ' অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টে আপোনাৰ ওপৰত এটা কুৱেশ্যন এৰাইজ কৰিব যে আপোনাৰ কেনেকৈ আপুনি মানে ইমানখিনি খৰচা কৰিব পাৰিছে, মানে এইটোৱে কথা যে চ'ৰ্চ অফ ইনকাম কি। তো তেনেকুৱাবোৰ ক্ষেত্ৰত ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং ইজ দি অনলি ৱে টু প্ৰুভ ইয়ৰ চ'ৰ্চ অফ ইনকাম। তাত আপুনি যিটো ইনকাম দেখাব সেইটো বেচিছতে বাকীখিনি কথা ভাবিব। এতিয়া মই যিমানখিনি কথা ক'লোঁ তাত মই এটা কথা বাৰে বাৰে কৈ আছিলোঁ যে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত অলৰেডি এইখিনি ট্ৰেনজেকশ্যনৰ কথা ইনফৰ্মেশ্যন আছেই। এতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত কোনখিনি ইনফৰ্মেশ্যন আছে সেইখিনি আপুনিও চেক কৰিব পাৰিব বাই ইউজিং আৱাৰ পেন কাৰ্ড নম্বৰ। এতিয়া আপোনাৰ যদি ৰেজিষ্টাৰ আছে তেন্তে লগ ইন কৰিলেই হ'ল, আৰু যদি ৰেজিষ্টাৰ নাই তেন্তে ৰেজিষ্টাৰ কৰি পেলি লগ ইন কৰাৰ পিছত আপুনি চেক কৰিব পাৰিব যে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত আপোনাৰ কোনখিনি ইনকাম চ'ৰ্চ মানে অলৰেডি ইনফৰ্মেশ্যন আছে। এনেকুৱাবোৰ বিষয়ে জানিব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই এনেকুৱাই কণ্টেণ্টবোৰ আপলোড কৰি থাকোঁ, আৰু পাৰ্চনেলি যদি যিকোনো কিবা কনচালটেশ্যন লাগে বা কোনো টিপছ লাগে বা কিবা কথা জানিবলৈ আছে তেন্তে মোৰ পাৰ্চনেল নম্বৰ আছে, মই যিটো ডিছক্ৰিপশ্যনত দি থৈছোঁ, মোক যোগাযোগ কৰিব পাৰিব। আৰু মই এনেকুৱা কিছুমান ভিডিঅ' আনি আপলোড কৰি থাকোঁ। টিল দেন ষ্টে ছেফ, ষ্টে হেপী, বাই বাই।